আগন্তুক অক্টোবৰ মাহৰ 11, 12, 13 আৰু 16 তাৰিখ এই তাৰিখকেইটা অসমৰ মহিলাসকল আৰু নৱম শ্ৰেণীৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তাৰিখ। কাৰণ এই তাৰিখকেইটাতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই মহিলাসকল আৰু ছাত্ৰীসকলক উপহাৰেৰে একেবাৰে ঢাকি দিব। এই উপহাৰসমূহ বাৰু কি কি জানেনে? জানিবলৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। তাৰ আগতে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু লগতে কমেণ্টত লিখি দিয়ক যে আপোনাৰ ঘৰৰ কোনোবাই এই উপহাৰসমূহ পাবনে নাই। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আগন্তুক অক্টোবৰ মাহৰ 11, 12, 13 আৰু 16 তাৰিখ এইকেইটা তাৰিখত অসমৰ মহিলাসকলক আৰু নৱম শ্ৰেণীৰ ছাত্ৰীসকলক অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ মামাই উপহাৰ দিব। এই উপহাৰসমূহ হ'ল চাইকেল, অৰুণোদয়ৰ স্কিম আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ মুক্তিৰ প্ৰমাণপত্ৰ। অক্টোবৰ মাহৰ 11 আৰু 12 তাৰিখ মনে ৰাখিব, অক্টোবৰ মাহৰ 11 আৰু 12 তাৰিখ এই দুটা তাৰিখত অসমৰ যি অৰুণোদয় স্কিম আগৰ পৰা চলি আছে, এই স্কিমত আৰু নতুনকৈ 6 লাখ মহিলাক সামৰি লোৱা হ'ব আৰু এই 6 লাখ মহিলাক এই 11 আৰু 12 তাৰিখে অৰুণোদয়ৰ প্ৰমাণপত্ৰ দিয়া হ'ব। তাৰপিছত 13 তাৰিখ অৰ্থাৎ 13 অক্টোবৰৰ দিনাখন অসমৰ 3,69,000 ছাত্ৰীক অৰ্থাৎ নৱম শ্ৰেণীৰ ছাত্ৰীসকলক, যিসকলে নেকি নৱম শ্ৰেণীত পঢ়ি আছে, এই নৱম শ্ৰেণীৰ ছাত্ৰীসকলক সৰ্বমুঠ 3,69,000 ছাত্ৰীক চাইকেলেৰে উপহাৰ দিব। আৰু শেষত অৰ্থাৎ 16 তাৰিখে অসমৰ যি ঋণী মহিলাসকল আছে অৰ্থাৎ মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ এতিয়াও মুক্ত হ'ব পৰা নাই, সেই মহিলাসকলৰ ভিতৰত 2,22,000 মহিলাক ঋণ মুক্তৰ প্ৰমাণপত্ৰ দিয়া হ'ব। সাজু হওক ৰাজ্যবাসী, দুৰ্গা পূজাৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ। 11, 12, 13 আৰু 16 অক্টোবৰত অসম চৰকাৰে জনতাক দিব পূজাৰ উপহাৰ। সাজু হৈছে ৰাজ্য চৰকাৰ, সাজু হওক আপুনিও। নতুনকৈ 6 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। কি কি উপহাৰ থাকিব? 11 আৰু 12 অক্টোবৰত এই 6 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ। প্ৰতিখন জিলালৈ মন্ত্ৰীসকল গৈ এই আঁচনি বিতৰণ কৰিব। বিশেষ খবৰ, নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। নৱেম্বৰৰ 10 তাৰিখৰ পৰা লাভ কৰিব। প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব এই নতুন 6 লাখ হিতাধিকাৰীয়ে। 13 অক্টোবৰত নৱম শ্ৰেণীৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চাইকেল। 13 অক্টোবৰত নৱম শ্ৰেণীৰ লাখ লাখ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। মুঠ 3,69,000 শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। জিলাই জিলাই মন্ত্ৰীয়ে বিতৰণ কৰিব চাইকেলসমূহ। আমি জনাইছো পূজাৰ উপহাৰৰ বাবে সাজু হওক। 16 অক্টোবৰত মাইক্ৰ' ফাইনেন্সৰ ঋণ মুক্ত প্ৰমাণপত্ৰ দিয়া হ'ব মহিলাসকলক। 16 অক্টোবৰত 2,22,000 হিতাধিকাৰীয়ে লাভ কৰিব এই প্ৰমাণপত্ৰ। তেন্তে এই উপহাৰসমূহ নিশ্চয় আমাৰ অসমৰ মহিলা আৰু ছাত্ৰীসকলৰ কাৰণে খুবেই আকৰ্ষণীয় পুৰস্কাৰ হয়নে নহয়? এই উপহাৰসমূহে নিশ্চয় আমাৰ অসমৰ মহিলা আৰু ছাত্ৰীসকলৰ মুখত হাঁহি বিৰিঙাব। আপোনাৰ পৰিয়ালৰ কোনোবা সদস্য বা সদস্যাই এই উপহাৰসমূহ পাবনে নাই মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।